हादरसा सोरखारा समाज बेरेखा जायखिजाया हाबानि हेंथायै गोख्रों राहा लाबोदों। सम सम पुलिस बिफाना सेबनानै आयेन बेरेखा जौ जुवा ड्राग्स फालांगि बायदिजों सोमोन्दो थानाय खायसे सुबुंखौ हमनानै आयेननि गेजेरजों साजाबो होबोनाय जों नुनो मोन्दों। नाथाय अब्लाबो खायसे सुबुङा बेफोरबायदि हाबानिफ्राय गोजान जायाखै। बेबायदि समावनो 18 मार्चनि मोनाबिलियाव हावलि पुलिसा सेबनानै गोबां बिबांनि ड्राग्स हमनो हायो। बरपेटा जिल्ला सिंनि हावलि सदर सहरनि जटलगा बाजाराव मोनसे स्रोदसुलुंनि बिथा खालामनानै AS21M0829 नम्बरनि गंसे स्कुटियाव पुलिसा सेबनानै आबुं ड्राग्स थानाय गं 30 कन्टेनारजों लोगोसे सासे ड्राग्स फालांगिरिखौ हमनो हायो। हमजानाय ड्राग्स फालांगिरिखौ हावलि काटलिजारनि रकिबुल इस्लाम होनना पुलिसनि फारसेनिफ्राय मिथिहोदों। हावलिनिफ्राय पुरन देउरिनि रिपर्ट, समनि रादाब। तू কি নাম বাবু তুই কি কাম কর দাস কিমান দেব বেছ সঁচা কথা কবি সঁচা কথা কবি মা খানে কিমান বছৰ তোৰ তোমাৰ আগত আছিল কিমান বছৰ হৈছে এক বছর সিদ্ধি মানে আগতে বাদ দিয়ে দিছিল মানে দুরিয়ান আকো সার যাইছিল ইয়ার আগতে একটা সার দিন না মানে আমি খান দুরিয়ান দুই এক বছৰ হৈছে বেছা আজি কবা দিছিল বাবা সেটো ঘুমাবলে লইতে মানে আইডলে ইয়া কলো ঘুমিও অলপ আদা গেলে পয়সা কত পয়সা পয়সাটা কত এই বলে সাকবার দেখা পাইছেনে এইটো কি আছে আপোনালোকক পাছত আমি জানিও গম পোৱা নাই চাই লওঁ আমি সন্দেহ কৰিছোঁ এইটো ড্ৰাগছ হ'ব লাগে হা এতিয়া আপোনালোকৰ আগতে আমিতো এইটো কেইটা কণ্টেইনাৰ পাইছোঁ এইটো হিচাপ বিকাশ কৰি আমাৰ যিটো নিয়মমতে চিজ কৰি ওজন কৰি আপোনালোকক চিজ কৰিম গতিকে আপোনালোকে এইটো কামত আমাক সহায় সহযোগ কৰিব ঠিক আছে তোৰ কি নাম বাবু তই কি কাম কৰ দাস কিমান দেব বেছ সঁচা কথা মিছা কথা নকবি এনে মা খানে কিমান বছৰ কিমান বছৰ তোৰ তোমাৰ আগত আছিল কিমান বছৰ হৈছে এক বছর সিদ্ধি মানে আগতে বাদ দিয়ে দিছিল মানে দুরিয়ান আকো সার যাইছিল ইয়ার আগতে একটা সার দিন না মানে আমি খান দুরিয়ান দুই এক বছৰ হৈছে বেছা আজি কবা দিছিল ঘৰ পৰা মানে মাইকি লৈ মানে আইডলে তুমি মাৰিব লাগে হাত ভৰি মস্তা মানে হাত ভৰি শুনি মাৰিব লাগে হাতটি মোটা ভাঙি থৈ দিব লাগে কিমানটা কণ্টেইনাৰ ওলাল কিমানটা ওলাইছে 30টা সেইখন ওলাই আছে কাগজ এই চাইফুল তই লৈ নালাগিব পৰি যাব কেইটা হ'ল 30টা 30 দাদার নামটো কি রকিবুল ইসলাম দাদার নাম কি নাম? কি বলেছিলাম
আপোনালোকে কিহৰ মাতিছে আপুনি গম পাইছেনে? তেওঁ এই ব্যক্তিজনক আমি ড্ৰাগছৰ সংক্ৰান্তত আটক কৰিছোঁ। আমি তেখেতৰ বডি আৰু বাইকখনত চাৰ্চ কৰি আপুনি মাটি হিচাপে মাতি গ'লে মাটি হৈছে আপোনাৰ নামটো জনাব। নৱকুমাৰ দাস, দেউতাৰ নাম মই 5 নম্বৰ ৱাৰ্ডৰ চাৰ্চ কৰাৰ পাছত আপুনি সাক্ষী হিচাপে থাকিব লাগিব। কিমানটি হৈছে নাই কিবা আছে নেকি? নাই দিয়ক আপুনি চাওক। চাওক এইটো চাই লওক, আপুনি চাই যাওক। এইটো কোলা এটা পলিথিন পাইছে ভিতৰত, দেখা পাইছেনে? য়েছ। এইটো কি আছে আপোনালোকক পাছত আমিও গম পোৱা নাই, এতিয়া চাই লওঁ। আমি সন্দেহ কৰিছোঁ এইটো ড্ৰাগছ হ'ব লাগে। হা, এতিয়া আপোনালোকৰ আগতে আমিতো এইটো কেইটা কণ্টেইনাৰ পাইছোঁ, এইটো হিচাপ নিকাচ কৰি আমাৰ যিটো নিয়মমতে চিজ টিজ কৰি ওজন চোজন কৰি আপোনালোকক চিজ কৰিম। গতিকে আপোনালোকে এইটো কামত আমাক সহায় সহযোগ কৰিব। ঠিক আছে।